নমস্কাৰ বন্ধু বান্ধৱীসকল, অলৰাউণ্ডাৰ আসাম চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। ভিডিঅ'টো হ'ল SSCৰ এডমিট কাৰ্ড। আপোনালোকক দেখাই দিছোঁ, যিটো লিংক দিম আমি আপোনালোকক ডেছক্ৰিপশ্যনত। তো এনেকুৱা ইণ্টাৰফেচ আহিব, আপোনালোকে কাটি দিব ইনষ্ট্ৰাকশ্যনখন প্ৰথমে। এইটো ৱেবছাইটত আহিছে CRPFৰ যিটো অফিচিয়েল ৱেবছাইট। তো আপোনালোকক মই যিটো ডেছক্ৰিপশ্যনৰ লিংক দিম, তাতে এনেকুৱা ফেচ আহিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ID মাৰিবলৈ, বা আপোনাৰ ৰোল নম্বৰ মাৰি কিনেও ওলাব পাৰিব, বা আপোনাৰ নাম দিও সাৰ্চ কৰিব পাৰিব। তো মই দেখাই দিছোঁ আপোনালোকক আগত। মই মোৰ ৰোল নম্বৰ আৰু আইডিখিনি মাৰি লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু যিমান পাৰে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তো SSC যিসকলৰ নাম আহিছিলে ৰিটেন এক্সাম ভাল হোৱাৰ বাবে, তো তেওঁলোকৰ এতিয়া মই ৰেজিষ্ট্ৰেশ্যন আইডিটো মই মাৰি দিছোঁ মোৰ। এতিয়া আপোনালোকে দুয়োটা আখৰ ফিল আপ কৰাৰ পিছত প্ৰথম আৰু এইটো ওপৰতো প্ৰথমত ৰেজিষ্ট্ৰেশ্যন ID মাৰিব আপোনালোকে, তাৰপিছত ডেট অফ বাৰ্থ মাৰিব। ইয়াৰ পিছত আপোনালোকে নেমটো আপোনাৰ মাৰি দিব নিজৰ, আৰু ফাদাৰ্ছ নেম, ডেট অফ বাৰ্থ দিব। তাৰপিছত চাৰ্চ কৰিব, একদম তলত একেবাৰে চাৰ্চ কৰি দিব আপোনাৰ যদি মিলে, প্লিজ ৱেইট। ইয়াৰ পিছত চাওক আপোনালোকৰ এনেকুৱা ডিটেইলছটো আহি গ'ল মোৰ। এতিয়া ক্লিক হেয়াৰটো প্ৰিণ্ট কল লেটাৰ বুলি আহিছে। তো মই এতিয়া ডাউনলোড কৰিম, আপোনালোকৰ আগতে চাই লওক আপোনালোকে। তাৰপিছত কল লেটাৰখন ডাউনলোড। এতিয়া চাওক এইখন এডমিট কাৰ্ডখন। তো মোৰ এতিয়া তেজপুৰত পৰিছে, আপোনালোকৰো কেতিয়া পৰে আপোনালোকে কমেণ্ট কৰিব, আৰু 27 তাৰিখে। তো বন্ধুসকল কমেণ্ট কৰিব আপোনালোকৰ কেই তাৰিখে পৰে। আৰু মোৰ বন্ধুসকলৰো পৰিছে 9 মাইলত গুৱাহাটী, কাৰোবাৰ 24 তাৰিখে, কাৰোবাৰ 21 তাৰিখে। মই জনামতে 21 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ অসমৰ। আৰু যদি কাৰোবাৰ আগত আছে, এনে 18 তাৰিখৰ পৰা ষ্টাৰ্ট ৰানিং অল ইণ্ডিয়াত, তো 18 তাৰিখৰ পৰাই হ'ব। আপোনালোকৰ কেতিয়া কেই তাৰিখে কমেণ্ট কৰিব। ধন্যবাদ বন্ধুসকল। আৰু লগতে এডমিট কাৰ্ডত যিখিনি ইনষ্ট্ৰাকশ্যন দিছে সেইমতে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব, আৰু জেৰক্স কৰি চেল্ফ এটাষ্টেড লৈ যাব। লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো খুজিছে, তো আপোনালোকে ৰিচেণ্ট ফটোখন আপোনাৰ লৈ যাব। ধন্যবাদ বন্ধুসকল। আৰু যিমান পাৰে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। মই ডিছক্ৰিপশ্যনত যিটো লিংক দিছোঁ তাতে আপোনালোকে পাব। ধন্যবাদ।